নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি মোৰ ভাইটিহঁতৰ ঘৰত যাম। বহুত দিনৰ পৰা ভাইটি মাতি আছে, মই যোৱা নাছিলোঁ, সেইকাৰণে আজি যাম। লক্ষ্মী পূজাতে মাতিছিল, যাব পৰা নাছিলোঁ, তো আজিও মাতি আছে, তো আজি যাম, নহ'লে বেয়া পাব, সেইকাৰণে মই আজি যাম। তো আপোনালোকে ভিডিঅ'খন শেষলৈকে চাই থাকিব, স্ক্ৰিপ নকৰাকৈ। তো মই এতিয়া ওলাওঁ, তাৰপাছত ভিডিঅ'খন দেখাই আছোঁ ক'ত যাওঁ। গাইজ, মোৰ এতিয়া ওলোৱা হ'ল, তো অলপ পিছত মই যাম। তো আপোনালোকক অলপ আমাৰ ঘৰৰ ফুলবিলাক দেখাই দিওঁ বেক কেমেৰাত। এতিয়া মই গাড়ীত উঠিলোঁ। তো এতিয়া মই কোকৰাঝাৰ টাউনত আহি পালোঁ, আৰু ইয়াতে বহুত ধৰণৰ শাক পাচলি পোৱা যায়। বহুত বজাৰ হয় ইয়াতে, কোকৰাঝাৰ টাউনত বজাৰ। ইয়াতে বহুত মানুহৰ ভিৰ হয়। ইয়াতে লকডাউন মানে বহুত মানুহৰ ভিৰ হৈছে। লগ কৰিব গৈ আছোঁ ভাইটিহঁতৰ ঘৰত। তো এতিয়া মই ভাইটিৰ কাৰণে কিবা মিঠাই ল'ম, মিষ্টি আৰু সন্দেশ ল'ম। ফাইনেলি ভাইটি আহি গ'ল। ভাইটিয়ে সূতা কিনিব, মালিকৰ লগত কথা পাতি আছে, কিমান দামবিলাক সূতাবিলাকৰ কথাবিলাক গোটেই মানে ফচল কৰিব কিমান ল'ব এইবিলাক সূতাবিলাক। ভাইটি আৰু মালিকে মানে হিচাপ কৰি আছে কিমান হ'ল টকাখিনি টোটেল, সেইটো মানে দুয়োজনে শুনি আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্ক্ৰীন নকৰাকৈ। তাৰ ওচৰতে মাছৰ দোকান আছে, মাছ বিক্ৰী কৰে, বহুত ধৰণৰ সৰু ডাঙৰ গোটেই মাছ পোৱা যায় ইয়াতে। ভাইটিহঁত আহি পালোঁ এতিয়া। হাই গাইজ, যদি মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। লগতে যে বেল আইকনখন আছে সেইটো অল কৰি দিবা। ধন্যবাদ।